প্ৰত্যেক বিধানসভা সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে। এই সহায়কসকলৰ মূল দায়িত্ব হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক বিভিন্ন দিশত সহায় সহযোগিতা আগবঢ়োৱা। যদি কোনো মহিলাই অৰুণোদয় আঁচনিৰ টকা নাপায়, মাত্ৰ 5 মিনিট সময়ত আপোনালোকে জানি লওক আজিৰ 4টা আটাইতকৈ ডাঙৰ আপডেট। প্ৰথমতে ৰেচন কাৰ্ডত আগষ্ট মাহত আপোনালোকে কি লাভ কৰিব। দ্বিতীয়তে মিঠাতেলৰ যিটো ভাইৰেল খবৰ সেইটো সঁচা নে মিছা। তৃতীয়তে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে নতুন সহায়ক নিয়োগৰ পৰিকল্পনা। আৰু চতুৰ্থতে আছে বানপীড়িতসকলৰ বাবে ডাঙৰ সাহায্যৰ অভিযান আৰু আছুৰ জৰুৰী দাবী। তো নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনা নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তো বেছি দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে কমেণ্ট বক্সত জনাব যে আপোনালোকৰ ঠাইত বানপানী হৈছে নে হোৱা নাই। যদি হৈছে আপোনালোকৰ ঠাইখন নিশ্চয় জনাব, আৰু আপোনালোকে সাহায্য পাইছে নে পোৱা নাই সেইটো আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। তো এতিয়া আহিছোঁ প্ৰথম খবৰলৈ। ৰেচন কাৰ্ড থকা সকলৰ বাবে ডাঙৰ আপডেট। আগষ্ট মাহৰ পৰা কি আপোনালোকে পাব। মিঠাতেলৰ খবৰটো সঁচা নে মিছা। আপোনালোকে যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় তেন্তে আজিৰ এই আপডেটটো শেষলৈকে আপোনালোকে চাই থাকিব, কাৰণ বহুতে এতিয়া কৈ আছে যে আগষ্ট মাহৰ পৰা চাউল, দাইল, চেনি, নিমখ লগতে মিঠাতেলো পাব। কিন্তু এই কথাটো সঁচাকৈয়ে সঠিক নে? আহক আচল কথাটো এতিয়া জানি লওঁ। প্ৰথমে জনাই দিওঁ যে আগষ্ট মাহৰ পৰা ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে চৰকাৰৰ নিৰ্ধাৰিত নিয়ম অনুসৰি চাউল, দালি, চেনি আৰু নিমখ লাভ কৰিব। এই সামগ্ৰীসমূহ আগৰ দৰে চৰকাৰী ব্যৱস্থাৰ জৰিয়তে বিতৰণ কৰা হ'ব। কিন্তু এতিয়া ছ'চিয়েল মিডিয়াত আৰু হোৱাটছআপত বহুত ডাঙৰ এটা খবৰ বিয়পি আছে যে আগষ্ট মাহৰ পৰাই মিঠাতেলো দিব। এই বিষয়ত এতিয়ালৈকে চৰকাৰৰ কোনো চূড়ান্ত ঘোষণা হোৱা নাই। কিন্তু এটা কথা ঠিক যে ভৱিষ্যতে ৰেচনৰ সৈতে মিঠাতেল দিয়াৰ পৰিকল্পনা চলি থকাৰ কথা বিভিন্ন স্থানত আলোচনা হৈছে। কিন্তু আগষ্ট মাহৰ পৰাই আৰম্ভ হ'ব বুলি চৰকাৰে এতিয়ালৈকে নিশ্চিতভাৱে কোনো ঘোষণা কৰা নাই। গতিকে যদি কোনোবাই কয় যে আগষ্ট মাহৰ পৰা নিশ্চিত মিঠাতেল পাব, তেন্তে এই তথ্য আপোনালোকে বিশ্বাস কৰাৰ আগত চৰকাৰী ঘোষণা এবাৰ নিশ্চয় চাব। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল, যেতিয়া চৰকাৰে মিঠাতেল অন্তৰ্ভুক্ত কৰাৰ চূড়ান্ত সিদ্ধান্ত ল'ব তেতিয়া কেৱল মিঠাতেলেই অকল নহয়, আৰু কিছুমান অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগ কৰাৰ সম্ভাৱনাও আছে। কিন্তু সেই তালিকা আৰু আৰম্ভৰ তাৰিখ এতিয়াও চৰকাৰে প্ৰকাশ কৰা নাই। সেয়েহে আপোনালোকলৈ আমাৰ অনুৰোধ যে কোনো ভুৱা খবৰ বিশ্বাস নকৰি চৰকাৰৰ আনুষ্ঠানিক ঘোষণা আহিলেই আমি সম্পূৰ্ণ তথ্য আপোনালোকক জনাই দিম। এতিয়া আহক আজিৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু সুখবৰলৈ। উপলব্ধ তথ্য অনুসৰি চৰকাৰে প্ৰত্যেক বিধানসভা সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে। এই সহায়কসকলৰ মূল দায়িত্ব হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক বিভিন্ন দিশত সহায় সহযোগিতা আগবঢ়োৱা। যদি কোনো মহিলাই অৰুণোদয় আঁচনিৰ টকা নাপায় বা নাম সম্পৰ্কীয় কোনোবা সমস্যা থাকে, বেংক, DBT, APBS সম্পৰ্কীয় কোনোবা অসুবিধা হয় বা আন কোনো তথ্যৰ প্ৰয়োজন হয়, তেন্তে এই সহায়কসকলৰ জৰিয়তে সহজে সহায় লাভ কৰিব পাৰিব। প্ৰয়োজন হ'লে তেওঁলোকে সংশ্লিষ্ট বিভাগলৈ সমস্যাৰ কথা আপোনালোকে অৱগত কৰিব পাৰিব। যদিও এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে আৰম্ভ হোৱাটো এতিয়াও বাকী আছে, তথাপিও এই পৰিকল্পনা কাৰ্যকাৰী হ'লেও গাঁৱৰ হিতাধিকাৰীসকলৰ বাবে অৰুণোদয় আঁচনিৰ সেৱা লাভ কৰাটো বহুত বেছি সহজ আৰু সুবিধা হৈ পৰিব আপোনালোকৰ বাবে। এতিয়া আহক তাৰে পিছৰটো খবৰলৈ। ইফালে বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে এক বৃহৎ সাহায্য অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি 4 লাখ বৰ্ণাঢ্যক কাপোৰ বিতৰণ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে 12 কোটি টকাৰ সংগ্ৰহ কৰা হ'ব। বিজেপিৰ কাৰ্যকৰ্তাসকলে এই ধন সংগ্ৰহ কৰাৰ অভিযান চলাব। 2 লাখ আই মাতৃক মেখেলা চাদৰ প্ৰদান কৰা হ'ব। 2 লাখ শিশুক নতুন কাপোৰ দিয়া হ'ব। মুঠ 4 লাখ কাপোৰ ক্ৰয় কৰি
বান পীড়িত লোকসকলৰ মাজত বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যিকোনো ব্যক্তিয়ে ইচ্ছা অনুসৰি বৰঙণি আগবঢ়াব পাৰিব। 2000 পৰ্যন্ত বৰঙণি স্থানীয় বিধায়কৰ হাতত জমা দিব পাৰিব। 2000ৰ অধিক বৰঙণি চেকযোগে প্ৰেৰণ কৰিব পাৰিব। এই মন্তব্য মুখ্যমন্ত্ৰীয়ে আজাৰাত এক অনুষ্ঠানত আগবঢ়াইছে। এতিয়া আহো তাৰে পিছৰটো খবৰলৈ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট বানৰ মহাপ্ৰলয়। আছুৰ জৰুৰী দাবী আৰু 4 লাখ বন্যায়িতৰ বাবে বিজেপিৰ বিশেষ অভিযান। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত ভয়ংকৰ বানপানীয়ে হেজাৰ হেজাৰ পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে। বহু লোকৰ ঘৰ, কৃষিভূমি, গৰু ছাগলী, ব্যৱসায় আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ পানীত নষ্ট হৈছে। এই পৰিস্থিতিত সদৌ অসম ছাত্ৰ সন্থা আছুৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। আছুৰ মুখ্য দাবীসমূহ হৈছে 1 নম্বৰতে ক্ষীপ্ৰ উদ্ধাৰ অভিযান আৰু বৃহৎ পৰিসৰত সাহায্য। বানপীড়িত অঞ্চলত অধিক সক্ৰিয় উদ্ধাৰ অভিযান চলোৱাৰ বহুত পৰ্যায়ত খাদ্য, বিশুদ্ধ খোৱা পানী, ঔষধ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ দাবী জনোৱা হৈছে। 2 নম্বৰতে বিশেষ আৰ্থিক পেকেজ। বানত সৰ্বস্ব হেৰুওৱা পৰিয়ালসমূহৰ বাবে বিশেষ আৰ্থিক সহায় ঘোষণা কৰাৰ আহ্বান জনোৱা হৈছে। 3 নম্বৰতে নষ্ট হোৱা চৰকাৰী নথি বিনামূলীয়াকৈ পুনৰ প্ৰদান। জন্মৰ প্ৰমাণপত্ৰ, বাসিন্দাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, আয়ৰ প্ৰমাণপত্ৰ আদি সকলো নথি বিনামূলীয়াকৈ পুনৰ প্ৰদানৰ বাবে এটা বিশেষ অনলাইন পৰ্টেল মুকলি কৰাৰ দাবী জনাইছে। 4 নম্বৰতে শিক্ষাগত নথি পুনৰ লাভৰ ব্যৱস্থা। মাৰ্কশ্বিট, এডমিট কাৰ্ড, উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আদি নষ্ট হোৱা শিক্ষাৰ্থীৰ বাবে ASSEB, ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানৰ সহযোগত এটা বিশেষ অনলাইন পৰ্টেল খোলাৰ আহ্বান জনোৱা হৈছে। 5 নম্বৰতে বানপীড়িত শিক্ষাৰ্থীৰ শিক্ষা ব্যয়। বৰ্তমান অধ্যয়ন কৰি থকা বানপীড়িত ছাত্ৰ ছাত্ৰীৰ পৰৱৰ্তী ষাণ্মাসিকৰ সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰিব লাগিব বুলি দাবী জনোৱা হৈছে। লগতে যিসকল এতিয়ালৈ ফি ৱেইভাৰ চেমত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোককো এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনাইছে। 6 নম্বৰতে EMI আৰু কৰৰ ক্ষেত্ৰত সকাহ। ইয়াৰ উপৰিও 5 বছৰৰ বাবে খাজানা, পৌৰ কৰ আৰু অন্যান্য স্থানীয় কৰ মুকলি কৰাৰ প্ৰস্তাৱ জনাইছে আছুৱে। 7 নম্বৰতে ঘৰ পুনৰ নিৰ্মাণৰ বাবে বিশেষ অনুদান। সম্পূৰ্ণ বা আংশিকভাৱে ক্ষতিগ্ৰস্ত বাসগৃহসমূহ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে বিশেষ আৰ্থিক সহায়। 8 নম্বৰতে জীৱিকা পুনৰ গঢ়ি তোলাৰ আঁচনি। পশুপালন, কৃষি, উদ্যান, শস্য আৰু স্বনিয়োজন ভিত্তিক বিভিন্ন আঁচনিৰ জৰিয়তে বানপীড়িত পৰিয়ালৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা। 9 নম্বৰতে বানৰ প্ৰকৃত কাৰণ অনুসন্ধান। IIT গুৱাহাটী, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, জলসম্পদ বিশেষজ্ঞ আৰু পৰিৱেশবিদক লৈ উচ্চ পৰ্যায়ৰ ফেক্ট ফাইণ্ডিং কমিটি গঠন কৰি বানৰ মূল কাৰণ বিচাৰি স্থায়ী সমাধানৰ বাবে ব্যৱস্থাৰ দাবী জনাইছে। গতিকে আজিৰ খবৰকেইটা এইখিনি আছিল। যদি খবৰকেইটা চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ। লগ পাম নেক্সট এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত।